इमानुएल मुसाहारिनि बुंनाया जेबो ओंथि गैया। इमानुएल मुसाहारिया बबे लेभेलनि लिडार बेखौ आं मिथिया होननानै बुंदों प्रमद बर' बिथाङा। बेबादि मानसिफ्रा एमएलए मन्त्रि जानो थाखाय बेबादि राजखान्थियारि बेस्थ होननानै बुंदों बिटिआरनि गाहाय मावफुं सोद्रोमा मुस्रि प्रमद बर' बिथाङा। শংকাটো একো নাই, তাতে একেলগে বিজেপি UPPL কাম কৰি আছে। তো ইমানুৱেল মুছাহাৰী যদি তেনেকা কৈছে, মইতো নাজানো কি ইমানুৱেল মুছাহাৰী বিজেপিৰ ষ্টেট লেভেলৰ কি লিডাৰ হয়, ডিষ্ট্ৰিক্ট লেভেলৰ কি লিডাৰ হয়, চেণ্ট্ৰেল লেভেলৰ কি লিডাৰ হয়, মইতো নাজানো। আৰু বিজেপি দলটোতো বহুত ডিচিপ্লিন দল হয়, এইটো সৰ্বভাৰতীয় এটা দল হয়। বিশ্বৰ ভিতৰত এতিয়া শক্তিশালী দল বুলি ক'লে সৰ্ববৃহৎ দলটো হ'ল বিজেপি দল। গতিকে আমি চবেই জানো মই বিজেপি নহ'ব পাৰোঁ। চ' বিজেপি দলত কোনোবা এটা ডিচিপ্লিনত থাকি বা কোনোবা লেভেলত তেখেতৰ কিবা নেতৃত্ব আছে, কিবা আছে, মইতো সেইটো নাজানো। তো গতিকে তেখেতৰ কোৱা কথাবিলাকৰ কোনো ভেলু নাই। নিজকে ৰাজনীতিকভাৱে আজি MLA খেলিব লাগে, মন্ত্ৰী হ'ব লাগে, ক'ৰবাত কিবা হ'ব লাগে, সেইবিলাকত তেখেত এনেকুৱা মানুহবিলাক ব্যস্ত। আগতেতো আছিলে না, ইমানবাৰ কিবা কৰিছে জানো? बिटिआरनि गाहाय मावफुं सोद्रोमा मुस्रि प्रमद बर'आ दै जगाय बिफानखौ लानानै दिनै गोनां सावराय मेल लिंथुमदों। चिरां जिल्लायाव जल जीवन मिशननि खामानिखौ मोजाङै मावफुंनांगौनि थाखाय काजलगावनाव सावराय मेल लायो। जल जीवन मिशननि खामानिखौ जाय कन्ट्राक्टरफोरा खामानि मावाखै बेखौ एडिशनेल SP नि गेजेरजों रिभिउ खालामनो बिथोन होदों आरो जायफ्रा 5निफ्राय 10% मावनानै आद्रा दोनदों बेखौ थि समावनो मावफुंनो बिथोन होनाय जादों आरो जायफ्रा सम बारग'लांबाय खामानिखौ मावाखै बे गासैखौबो केन्सेल खालामनायनि अर्डार होबाय होननानै खौरांगिरिनि सिगाङाव फोरमायदों प्रमद बर' बिथाङा। এই কাৰণে আজি এজন এডিশনেল SP মাতি পেলাই এজন পঠাই দিলোঁ। আপোনালোকে হয়তো গম পাইছে, গম পোৱা নাই যদি আপুনি সুধি ল'ব যে জল জীৱন মিছনত যিবিলাক কণ্ট্ৰেক্টৰে কাম লৈছে, বহুত কণ্ট্ৰেক্টৰে মানে কি কৰিছে, কামটো লৈ থৈ দিছে, কামটো কৰা নাই। এইকাৰণে আমি ৰিভিউ কৰিছোঁ। যিসকলে 5% 10% কাম কৰিছে তেখেতসকলক আমি এটা সময় দিছোঁ। যিসকলে সময় অলৰেডি উকলি গ'ল, কাম আজিলৈকে কৰা নাই, তেনেকুৱাবিলাক চব কেঞ্চেল কৰিবলৈ অৰ্ডাৰ দিছোঁ। কাৰণ ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ এটা আঁচনি, যিটো নেকি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ মানুহক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবৰ কাৰণে তেখেতে এটা আঁচনি এনাউন্স কৰি পেলাই এতিয়া এই কামটো চবে গুৰুত্ব সহকাৰে লৈছে। অসমৰ বিভিন্ন জিলাত বহুত আগুৱাই গ'ল, আমাৰ 2টা জিলাত বহুত পিছ পৰি আছে আৰু এই এনেকুৱা এটা আঁচনিটোক কোনো নেগলেক্ট কৰিবলৈ নাপায়। সেইকাৰণে আজি আমি অকল অফিচিয়েলৰ লগত কথা পতা নাই, আমি ঠিকাদাৰৰ লগতো কথা পাতিছোঁ। চবকো মাতি পেলাই আমি কৈছোঁ যে কোনোবা কাম কৰিব পাৰে অনেষ্টলি কৰক, যোনে ভাল কাম কৰিছে তাক আৰু কাম দিম আমি, যোনে কাম কৰিব নোৱাৰে সি চাৰেণ্ডাৰ কৰক, আৰু যদি চাৰেণ্ডাৰ নকৰে তাৰ কামটো কেঞ্চেল কৰা হ'ব। আৰু আজিয়ে ইয়াতে 2-3জন ঠিকাদাৰৰ কাম অলৰেডি কেঞ্চেল হৈ গ'ল আৰু যিবিলাকে অলপ ফুংফাং কৰিছে মই পুলিচকো কৈছোঁ এইটো একশ্যন ল'বৰ কাৰণে।